নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক ভালে আছে নিশ্চয় এটো মোৰ প্ৰথম ভিডিঅ'টোতে গুৰুত্বপূৰ্ণ এটা বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছো যেহেতু ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীৰ মাজত অহা যোৱা কৰিবলৈ মেঘালয়খন আছে যদি আপুনি ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা বৰাক ভেলীলৈ অহা যোৱা কৰিবলৈ বিচাৰিছে বাই এয়াৰ আহিব লাগিব বা অহা যোৱা কৰিব লাগিব বাই বাছ কৰিব লাগিব বাই ট্ৰেইন কৰিব লাগিব বা বাই প্ৰাইভেট ভেহিকলৰ দ্বাৰা অহা যোৱা কৰিব লাগিব মই যেহেতু কৰ্মসূত্ৰে বৰাকত থাকো বিষয়টো সেই যাতায়াতৰ লগতে জড়িত আৰু খুব গুৰুত্বপূৰ্ণ আৰু সাৱধানতাৰ অৱলম্বন কৰিবলগীয়া বিষয় গতিকে হেতু কাৰণে আপোনালোকৰ ওচৰত উত্থাপন কৰিবলৈ বিচাৰিছো লাষ্ট উইকত মোৰ হাজবেণ্ড আহিলে মোক আৰু লৰাটোক ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ ভেলীলৈ লৈ যাবলৈ আৰু তেওঁ প্ৰাইভেট ভেহিকল লৈ আহিলে নিজে ড্ৰাইভ কৰি আহিছে হেদিনা আছিল মোৰ আগবেলা কাম আছিলে পিছবেলা আমি খাই বৈ আজৰি হৈ প্ৰায় 8 মান বজাত ব্ৰহ্মপুত্ৰ ভেলীলৈ ওলাই গৈছো আৰু প্ৰায় 9:30 মান বজাত আমি মেঘালয়ৰ এটুকুৰা ঠাই পাইছোগৈ ৰাতি বেছি মেঘালয়ৰ বাটটো বিজি থাকে মানে ট্ৰলি ট্ৰাক বিলাক হেভি ট্ৰাক বিলাক কয়লা বা বস্তু বাহিনী অনা নিয়া হিল বালি ইটা এইবোৰ কঢ়িওৱাৰ কাৰণে সেই হেভি ট্ৰাক বিলাক ৰাতিহে তেওঁলোক বাহিৰ হয় আৰু হেতু কাৰণে ৰাতি বহুত ব্যস্ত থাকে তাৰ মাজতে আমি লাহে লাহে মেঘালয় পাৰ হ'বলৈ চেষ্টা কৰিছিলো আৰু ৰাতি সেই সময়খিনিতে কি হৈছে বৰষুণ আৰম্ভ হোৱাৰ কাৰণে বাটবোৰ মানে বেছি মানে স্পীড যাব পৰা নাই আমি স্পীডত আমি গাড়ী আগুৱাই যাব পৰা নাই তথাপিতো 40-50 এনেকুৱা গৈ থকা হৈছে ট্ৰাকবোৰটো তাতকৈ লাহে লাহে যায় 20-25 মেবি মোৰ মতে কৈছো হঠাতে কি হল সেই যে বৰষুণটো দি আছে বৰষুণ দি থকাৰ সময়তে আমাৰ গাড়ীখন ব্ৰহ্মপুত্ৰ ভেলীলৈ গৈ থকা গাড়ীখন এনেকে সেই ৰাস্তাটোতে এনেকে এটা পাক দি আকৌ ব্ৰহ্মপুত্ৰ অভিমুখে মানে গাড়ীখন থিয় হৈছে মানে এনেকুৱা ধৰণৰ কণ্ডিশ্যন হৈছিলে আমি জাষ্ট যিটো ৰাস্তাৰ যিটো কিনাৰৰ যে এটা ৰেলিং নিচিনা থাকে সেই ৰেলিংটোত খুন্দা খোৱাৰ পৰা ঘূৰি আহি আকৌ এপাক দি গাড়ীখন আমাৰ যিফালে গৈ আছিলো সেইফালে থিয় হৈছে এনেকুৱা ধৰণৰ এটা সাংঘাতিক ঘটনা সেইদিনা ঘটিবলৈ গৈছিলে আমি খুব ভগৱানে আমাক ৰক্ষা কৰিলে সেইদিনা আৰু এওঁ গাড়ী চলোৱাত যথেষ্ট পাকৈত বুলিহে হয়তো আমি সেইদিনাখন বাচিলো আৰু আমাক সেইদিনা একদম ছুপাৰ হিৰোৰ দৰে আমাৰ যিখন ট্ৰাক আমাৰ পিছফালে আহি আছিলে সেই ট্ৰাকখনে আমাক ছেভ কৰিলে কাৰণ সেই ট্ৰাকখনে পিছত যিখিনি ট্ৰাক আহি আছে সেই ট্ৰাকখিনিক আগবাঢ়ি নাহিব পৰাকৈ আগবাঢ়ি আহিব নোৱাৰাকৈ তেওঁলোকক বাধা দি ৰাখিলে আৰু আমি লাহে লাহে আকৌ সেই ৰাস্তাটোৱে আমি ব্ৰহ্মপুত্ৰ ভেলীলৈ কণ্টিনিউ যাতায়াত কৰিলো কথাটো এনেকুৱা ধৰণৰ মই অলপ দিনৰ আগতে ফেচবুকত পঢ়িবলৈ পাইছিলো যে মেঘালয়ৰ সেই বাটটোত বৰষুণ দিলে কিছুমান দুৰ্বৃত্তকাৰীয়ে কিছুমান তেলজাতীয় পদাৰ্থ পেলাই থয় আৰু সেইবিলাক ইমানেই পিছল থাকে যে সৰু গাড়ীৰ চকা স্লিপ কৰি মানে তললৈ খাৱৈত পৰেগৈ আৰু সেইদিনাখন যদি আমাৰ গাড়ীখন তেনেকুৱা হ'লহেঁতেন আমি একদম খাৱৈত পৰিলোহেঁতেন আৰু তেতিয়া সেই তেনেকুৱা ধৰণৰ ঘটনা হ'লে কি হয় সেই দুৰ্বৃত্তকাৰীবিলাকে লুটপাট আৰম্ভ কৰে সিদিনাখনৰ ঘটনাটো মনত পৰিলেই মোৰ গাৰ নোম এতিয়াও মানে থিয় হৈ আহে ডাল হৈ আহে মই মুঠতে গাড়ীৰ চিটটোত বহি ল'ৰাটোক যিমান পাৰোঁ জোৰে সাৱটি লৈ ভগৱানৰ নাম লৈ মুঠতে কান্দিবলৈ আৰম্ভ কৰিছোঁ মানুহজনো হঠাৎ নাৰ্ভাছ হৈ গৈছে কি হ'ল হঠাতে পিছত তেওঁ ছাইডত অলপ আগলৈ গৈ পেলাই অকণমান ৰৈ লাহে লাহে আমি আহিবলৈ আৰম্ভ কৰিছোঁ সেইটো কাৰণে বহুত সাৱধান হ'বলগীয়া বিষয় এইটো এটা আপোনালোকেও সাৱধান হ'ব ভৱিষ্যতে গতিকে আপোনালোকে যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ মানে
আহিবলগীয়া হয় বা খুব বেছি প্ৰয়োজন নাথাকিলে প্ৰাইভেট ভেহিকলত আপোনালোকে নাহিবই কাৰণ যথেষ্ট ট্ৰেইন আছে ট্ৰেইনেদি অহা যোৱা কৰিব খুব ভাল ভাল ট্ৰেইন আছে এতিয়া ট্ৰেইনৰ ষ্টেচনত উঠিব আকৌ ষ্টেচনতে নামিব আপুনি মেঘালয়ৰ বাটটোক লৈ মানে নিশ্চিন্ত থাকিব তেতিয়া যিহেতু মেঘালয়ৰ বাটটোত লেণ্ডশ্লাইডটো এভৰি টাইম হৈয়ে থাকে কোনটো সময়ত লেণ্ডশ্লাইড হয় কোনো ঠিকনা নাই ইয়াত কেতিয়াবা খৰালিটো নাইট ছুপাৰবিলাক যে আহে লেণ্ডশ্লাইডত মানে ফচি থাকিবলগীয়া হয় তাতে ৰৈ থাকিবলগীয়া হয় 5টা বজাত অহা নাইট ছুপাৰখন আপুনি কেতিয়াবা 10টা বজাত পায়হি ইয়াত কেতিয়াবা 11টা বজাত পায়হি এনেকুৱাও হয় বহুত ক্ষেত্ৰত প্ৰব্লেম হয় আৰু বৰষুণৰ দিনত আৰু বাৰিষাৰ ছিজনত আপোনালোকে প্ৰাইভেট ভেহিকল লৈ পৰাপক্ষত নাহিব সেইটো সাৱধানতা আপোনালোকে অৱলম্বন কৰিব যিহেতু মই সাৰ্ভাইভ কৰিছোঁ এটা দিন গতিকে সেইটো সাৱধানতা আপোনালোকে অৱলম্বন কৰিব বুলি আশা ৰাখিলোঁ ভালে থাকক